গাইছ মানুহখিনি নাচিকে বাপাৰে চাওকচোন ইবেগিন দেখি আছোঁ ইবেগে চাওক মানে মানুহ দক মোটামুটি বহুত মানুহ হৈছে দক বুলি ক'ব পাৰি আপোনালোকক ৰাস্তাটো দেখুৱাই আছোঁ এতিয়ালৈ চাই থাকক আৰু যদি ভিডিঅ'টো পূৰা ভাল পায় তেনেহ'লে লাইক কৰিব তো চাই থাকক ভিডিঅ'টো শেষলৈ এইটো কি জানিনে মানে ইয়াতে বন্তি প্ৰজ্বলন হয় আৰু ইবেগে দেখি আছোঁ ৰ'ব এইবেগে মানে দলং আনকৈ বনাই দিছে তাতে মানে সেই গংগাটো থাকে এই গংগা থাকে এইটো গংগা আছে তাতে দেখিছে না মানে এইটো গংগা কাৰণে বনিছে লাইট চাইট লগাই দিছে ভাল লাগছে দিয়কচোন তো চাই থাকক ভিডিঅ'টো আৰু পুখুৰীটো চাৰিওফালে দেখিছে না চাকি জ্বলাই দিছে একদম চাকি লগাই দিছে পুখুৰীটো চাৰিওফালে চাকি লগাই দিছে এই চাকি সকলোৱে চাকি দেখিছে না গাইজ আৰু ৩ নম্বৰ দিনা বাসন্তী পূজা ৩ নম্বৰ দিনা ইয়াত বন্তি প্ৰজ্বলন হয় পুখুৰীটো চাৰিওফালে চাকি বন্তি জ্বলায় তো চাই থাকক ভিডিঅ'টো শেষলৈ আৰু দেখিছে চাকিটো পূৰা জ্বলিছে একদম ভাল লাগে কিবা এটা ভাল লাগে আৰু দেখিছে না এই দেখিছে পুখুৰীটো চাৰিওফালে একদম চাকি জ্বলাইছে আৰু ইবেগে দেখিছে না মানে ইবেগে যে বিষ্ণু মন্দিৰটো আছে আপোনালোকক বিষ্ণু মন্দিৰটো দেখুৱাব এই বিষ্ণু মন্দিৰটো এইটো বিষ্ণু মন্দিৰ আৰু ইবেগে বাসন্তী মন্দিৰটো তো আপোনাক বিষ্ণু মন্দিৰটো দেখুৱাই আছোঁ চাই থাকক মানে বিষ্ণু একদম ভাল লাগে চাই থাকক বিষ্ণু মন্দিৰটো এইটো বিষ্ণু মন্দিৰ চাওক বিৰাট ভাল লাগে হয়নে নহয় কওকচোন আৰু ইবেগে মানে মানুহ দক মোটামুটি বহুত মানুহ মানে এতিয়া যি পাঠিকা আছে মানে কৰিশ্মানাথ আছে সেইকাৰণে বহুত মানুহ হৈছে দেখিছে না আৰু কুসুম দেৱী আছে বহুত মানুহ আৰু ইবেগে দেখিছে না এইটো বাসন্তী মন্দিৰ এইটো মন্দিৰটো আপোনালোক যে দেখি আছোঁ ৰ'ব আৰু আমি মন্দিৰটো আছোঁ ৰ'ব মই আৰু ইবেগে দেখি আছোঁ ৰ'ব এই মানে মানুহ আৰু মন্দিৰটোতে মানুহ মন্দিৰৰ ভিতৰত আৰু বাহিৰত চাওক মানে কৰিশ্মানাথৰ যিটো পাঠিকা যিটো হেৰি পাঠক সেই শুনিবৰ কাৰণে দেখিছে না ৰাইজ কিমান মানুহ আছে আপোনালোক মন্দিৰৰ ভিতৰত যায় গোটেইখিনিতে এবাৰ দেখুৱাইছোঁ চাই থাকক তেতিয়ালৈ আৰু এই সিংহ দুটা দেখিছে ইমান ভাল লাগে সিংহ দুটা কি ধুনীয়াকৈ বনাইছে আৰু যাই আছোঁ ৰ'ব চাই থাকক মন্দিৰৰ ভিতৰত মূৰ্তি পাৰ্মানেণ্টকৈ বনাইছে চব মূৰ্তি দেখিছে না আৰু পৰিৱেশে মানুহ আপোনালোক চাই থাকক তেতিয়ালৈ মানুহ দেখিছে না এই মানুহ বা আৰু আপোনালোকক কৰিশ্মানাথৰ অলপ মানে যিটো পাঠক অলপমান আপোনালোকক মই অলপ দেখুৱাব বিচাৰি ভিডিঅ'টো অলপমান দেখুৱাব আছে তো কৰিশ্মানাথৰ অলপ চাই লওক ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব তো ভিডিঅ'টো আজি ইমানলৈ এণ্ড কৰিলোঁ বাই বাই